নমস্কাৰ বন্ধুসকল, মই ধীৰেশ কলিতা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। মোৰ লগত আজি আছে কেইটামান তুলসীৰ পাত। আপোনালোকে হয়তো ভাবিছে যে মোৰ চেনেলত তুলসীৰ পাতৰ কি কাম, এইটো কোনো আয়ুৰ্বেদিক চেনেলটো নহয় নিশ্চিতভাৱে। কিন্তু মই এই ভিডিঅ'টোত তুলসী পাতকেইটা লৈ অহাৰ কাৰণ হৈছে বাবা ৰামদেৱ। আপুনি হয়তো তুলসীৰ পাতকেইটা ৰাতিপুৱা খালী পেটত আপোনালোকে ইয়াক বটি পেলাই গৰম কৰি ইয়াৰ ৰস পেটৰ অসুখৰ কাৰণে আপোনালোকে খায়। নিশ্চিতভাৱে ময়ো খাওঁ, সকলোৱে খাব লাগে। কিন্তু আপোনালোকে এই তুলসীৰ পাতকেইটাৰ কেইটামান হিডেন উপকাৰিতাৰ বিষয়ে আপোনালোকে জানেনে, যিকেইটা গুপ্ত আচলতে তুলসীৰ পাতৰ প্ৰতিভা বুলি মই কওঁ? নিশ্চয় আপোনালোকে নাজানে, সেইবাবে আপোনালোকে ভিডিঅ'টো চাই আছে। চাওক, বাবা ৰামদেৱৰ মতে এই তুলসীৰ পাতকেইটা যদি মোবাইলত এনেকৈ লগাই দিয়া হয়, মোবাইলৰ যি ৰেডিয়েশ্যন, সেই ৰেডিয়েশ্যন সম্পূৰ্ণ নোহোৱা হৈ যায়। মই কোৱা নাই, বাবা ৰামদেৱে কৈছে। মানে বাবা ৰামদেৱৰ এটা ভিডিঅ' মই পালোঁ, আৰু ভিডিঅ'টো পাই পেলাই মই মানে হাঁহিমে নে মই কান্দিমে মই ক'ব নোৱাৰোঁ। আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ যে বাবা ৰামদেৱৰ কিছুমান এনেকুৱা অদ্ভুত কথা শুনি আচলতে তাৰ আগত যিসমূহ ভক্ত বহি থাকে, তেওঁলোক আচলতে কোন গ্ৰহৰ পৰা আহে সেইটোৱে কিন্তু ভাবিবলগীয়া কথা। তো চাওঁ আহক বাবা ৰামদেৱে এই ভিডিঅ'টোত কি বুলি কৈছিলে। ऐसी टाई करके रखना, ठीक है, और इसको पकड़ के रखो, ठीक है। खूब ताकत लगाना है, मैं थोड़ी सी ताकत लगाऊंगा। देखो, मैं अभी एक अंगुली से भी दबाऊंगा, ऐसे कोई मैं मेंटली कुछ नहीं कर रहा हूं। एक अंगुली से भी दबाऊंगा, कोई भी बाएं हाथ से ही। देखो, अभी हाथ में पकड़ रखा है ना, तो ये इसमें रेडिएशन है, तो ये हाथ नीचे आ जाएगा। ताकत लगाओ पंडित जी, और ताकत लगाओ, पूरा ताकत लगाओ। ये रेडिएशन वाला मोबाइल पकड़ रखा है ना, तो ताकत लगाने पर भी नीचे आ रहा है। अब इसमें मैं तुलसी पत्र लगा देता हूं, बस इतना सा। इससे इसका रेडिएशन खत्म हो जाता है। अब ये इसके साथ तुलसी पत्र लग गया, ऐसे ही बस। अब पकड़ो, अब इसका रेडिएशन खत्म हो गया। इससे अब देखो, अब ऐसे पहले जितना ही ताकत लगाना, ठीक है। अब पूरा ताकत लगा रहा हूं तो भी हाथ नीचे नहीं आ रहा है। या आप घर में जाके कोई भी प्रयोग करके देख लेना। তো আপোনালোকে দেখিলে যে বাবা ৰামদেৱে এই ভিডিঅ'টোত কি বুলি ক'লে যে পাৰিলে আমি মানুহে তুলসীৰ পাত এটা মোবাইলত লগাই পেলাই, লেপটপত লগাই পেলাই, কম্পিউটাৰত লগাই পেলাই চলিব লাগে। 5 minutes later. লাগ না। এতিয়া হো আন এটা কথা লৈ বাবা ৰামদেৱে অক্সিজেনৰ ওপৰতো কৈছিলে যে ভাৰতত অক্সিজেনৰ অভাৱ হৈ আছে কিয়, তেওঁ বুজিয়েই পোৱা নাই বোলে। তেওঁৰ মতে, বাবা ৰামদেৱৰ মতে, এনেকৈ লোৱাটোৱে অক্সিজেন, গতিকে অক্সিজেন আমাৰ চাৰিওফালে ভৰি আছে, গতিকে আমি তাক ল'ব জনা নাই। একৰদিনটো বাবা ৰামদেৱ। তো আপোনালোকে কি ভাবে এই মন্তব্যটো আগতে এই ভিডিঅ'টো চাই লওক, বাবা ৰামদেৱে অক্সিজেনৰ ওপৰত কি বুলি কৈছিলে। তাৰপিছত মই আন এটা বাবা ৰামদেৱৰ মহৎ বাণীৰ ওপৰত আপোনালোকক কওঁ। अरे भगवान ने मुफ्त में ऑक्सीजन दे रखी है, ले ऑक्सीजन की कमी पड़ रही है। भगवान ने सारा ब्रह्मांड भर रखा है ऑक्सीजन से, ले तो ले बावड़े। बाहर सिलेंडर ढूंढ रहे हैं, तो अपने भीतर 2 सिलेंडर लगा रखे, ये सिलेंडर है, भर सिलेंडर कम पड़ गए। चलो भर लो, तुम्हारी किसी के भी ऑक्सीजन की कमी पड़ जाए तो मुझे। আপোনালোকে দেখিলে যে বাবা ৰামদেৱৰ মতে অক্সিজেনৰ কোনো অভাৱলগীয়া কথা নাই, অক্সিজেন আমাৰ চাৰিওফালে থাকে, আমি খালি তাক ল'ব জনা নাই। ৰামদেৱে কৈছে যে আমাৰ যিসমূহ ডক্টৰ আছে, আমাৰ যিসমূহ চাইণ্টিষ্ট আছে, আমি সেইসকলে কৰোণাক লৈ একো বৰ্তমানলৈকে কৰিব পৰা নাই। যিসমূহ ঔষধ মানে ইতিমধ্যে ওলাইছে, সেইসমূহ ঔষধ খালে হেনো কৰোণা ৰোগী মৰি আছে, ভাল হোৱা নাই। বাবা ৰামদেৱৰ মতে বাবা ৰামদেৱে বনোৱা কৰোনিলটোৱে কৰোণা ভাল কৰিব পাৰে। বাকী আজি 2 বছৰৰ পৰা আমাৰ ডক্টৰ নাৰ্ছসকলে দিনৰ 24 ঘণ্টা পিপি কিট পিন্ধি, মাস্ক পিন্ধি আমাৰ কাৰণে যিসমূহ কৰি আছে, সেইসমূহ ফুটুকাৰ ফেন। একৰদিনটো বাবা ৰামদেৱ। कोई दवाई नहीं है, ये इबोला के लिए दवाई बनाई गई थी, और कोई कोरोना में काम नहीं करती। इतने पागल लोग हैं, खाए जा रहे हैं रेमडेसिविर। हम कह रहे हैं इसकी गिलोय दवाई है, रिसर्च कर दिया, इंटरनेशनल जर्नल में पेपर भी पब्लिश कर दिए। गिलोय दवाई है, अश्वगंधा तुलसी दवाई, उसको मानने के लिए तैयार नहीं। जो नहीं है उसको मान रहे हैं।
बेवकूफ कहीं के। अब तो मैं आपको बताता हूँ 80-90% डॉक्टर भी कोरोनिल और गिलोय घरबटी खाते हैं। গতিকে বাবা ৰামদেৱৰ কিছুমান এনেকুৱা ধৰণৰ নাভূত নাচুত অদ্ভুত মন্তব্য আচলতে শুনি থাকে বাবা ৰামদেৱৰ আগত বহি থকা একাংশই, আৰু ক'বলগীয়া একো নাই বিশেষ। বাবা ৰামদেৱৰ এনেকুৱা ধৰণৰ মহৎ লোকৰ বাণীসমূহ আপোনালোকে চাবৰ কাৰণে ফেচবুকত হওক ইউটিউবত হওক বাবা ৰামদেৱক বুলি চাৰ্চ কৰিব, আপোনালোকে বাবা ৰামদেৱৰ বিভিন্ন ধৰণৰ মহৎ বাণীসমূহ শুনিবলৈ পাৰিব। তো আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। বাবা ৰামদেৱৰ কেইটামান কথা আপোনালোকৰ আগত লৈ আহিছিলোঁ। বাবা ৰামদেৱৰ এইসমূহ অযুক্তিকৰ ভিত্তিহীন কোনো ধৰণৰ গ্ৰহণযোগ্য নথকা কথা, এইবোৰ কথাত যদি আপোনালোকে বিশ্বাস কৰে তেনেহ'লে আপোনালোকে কৰোণাৰ পৰা বচা নহয়, কৰোণাত আপোনাৰ মৃত্যু হ'বও পাৰে। গতিকে এইবোৰ ফিজুল কথা, এইবোৰ গুৰুত্ব নিদিব আপোনালোকে। আৰু সম্পূৰ্ণ ডক্টৰৰ আমাৰ নাৰ্ছসকলে ডক্টৰসকলে আমাক যিসমূহ দিহা পৰামৰ্শ দিয়ে, আমাৰ যিসমূহ গাইডলাইন দিয়ে, সেইসমূহ মতে চলক। নিশ্চিতভাৱে মই আয়ুৰ্বেদ আমাৰ কাৰণে যথেষ্ট ভাল, কিন্তু বাবা ৰামদেৱ আয়ুৰ্বেদ নহয়, আয়ুৰ্বেদ কিন্তু বাবা ৰামদেৱ নহয়। এই কথাটো আমি মনত ৰখা উচিত। ধন্যবাদ। জয় অসম। লগ পাম পুনৰ আন এটা ভিডিঅ'ত।